কথা তোমার কথা ভাবিলেই জানা জনা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কৰি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকাত নেলাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনা হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। এইবাৰ নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে বহাগী উৎসৱ আৰু এইবাৰ ইয়ালৈ আহিবলৈ গৈ আছে মাজুলীলৈ প্ৰথমবাৰ আহিব জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত আৰু তেওঁ আহিবৰ কাৰণে চাওক কিমান পুলিচ আহিছে, পুলিচ আৰ্মি চব আহিছে আৰু এইফালে আমি চাই আছোঁ টকা বিহু। আৰু এয়া আমাৰ মাজলৈ আহি পালেহি পাপন দা আৰু তেওঁৰ লগত শিল্পী এগৰাকী আৰু তেওঁ ইয়াত দেখিছেই কমিটিৰ লোকসকলে তেওঁলোকৰ একাপি গ্ৰুপ ফটো মাৰিছে আৰু এতিয়া আৰম্ভ হ'ব পাপন দাৰ গীত। শুনি থাকক, আশা কৰোঁ সকলোৱে শুনি ভাল পাব। পাপন দাৰ কাৰণে সকলো শুনি ভাল পায়। এইফালে মই আৰু এইফালে দেখিছেই মোৰ ভাগিনজনীয়ে চাদৰ জপাত লাগিছে। তাই মানে আজি মোক চায়ে আছে ইমানেই ভাল পায় তাই মোক। আৰু আজি মেখেলা সাজ পিন্ধি আছোঁ তো তাই মানে চকু নোযোৱা হৈছে মোৰ পৰা। এইফালে আমাৰ ভতিজাজনী মেচেৰীজনী আজি একো খাবলৈ পোৱা নাই, সেইকাৰণে মন বেয়া কৰি আছে।